হেল্ল' বন্ধুসকল, আপোনালোকৰ প্ৰিয় চেনেল GLP টেকনিকেল ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা মই নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ কাৰণে। ভিডিঅ'টো হ'ল আপোনালোকৰ মোবাইল যদি হেৰাই যায় বা চুৰ কৰে, সেইটো মোবাইল কেনেকৈ বিচাৰি ওলাব, ডাইৰেক্ট ইজি পদ্ধতিতে সহজতে ওলাব পাৰে। যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু কমেণ্টত জনাই দিব কেনেকৈ লাগিল ভিডিঅ'টো। চ' ভিডিঅ'টো আৰম্ভ কৰিছোঁ, চাই থাকক। ফাৰ্ষ্টতে আপোনালোকে কৰিব লাগে কি, ইয়াতে আহক, প্লে ষ্ট'ৰত আহক। প্লে ষ্ট'ৰত আহি ইয়াতে লিখি দিব, ডাইৰেক্ট আপোনালোকে লিখি দিব ফাইণ্ড মাই ডিভাইচ, নহ'লে মোৰ ডিছক্ৰিপশ্যনত লিংক আছে, লিংকত ডাইৰেক্ট আপোনালোকে যাব পাৰে। যাই ইয়াতে আপোনালোকে ডাউনলোড কৰক, এইটো ডাউনলোড কৰক। এপছটো ডাউনলোড হৈ গ'ল। এতিয়া এপছটো ডাউনলোড হোৱাৰ পিছত আপোনালোকে কি কৰিব, ইয়াতে অ'পেন কৰি দিয়ক। অ'পেন কৰি দিয়াৰ পিছত চাওক, এইটো ইমেইল আইডি আছে, সেই যোনটো মোবাইল আপোনালোকৰ চুৰ হৈছে বা বেলেগে লৈ গৈছে, সেইটো আপোনালোকে সেইটো ইমেইল আইডি ইয়াতে এড কৰি দিয়ক। অ'পেন কৰি চাওক, ইয়াতে মোৰ ইমেইল এটা আছে আৰু ইয়াতে মাৰিব আপোনাৰ চিং ইন গাইজ, এইটো মাৰিব। এইটো মাৰি আপোনালোকৰ যোনটো মোবাইল হেৰাইছে সেইটো মোবাইলৰ ইয়াতে আপোনালোকে ইমেইল আইডি এড কৰিব। ইয়াতে আপোনালোকে যোনটো মোবাইল হেৰাইছে সেইটো মোবাইলৰ ইমেইল আইডি এড কৰিব। মই এইটো মোবাইলৰ ইমেইল আইডি দিছোঁ, চাওক এইটো মোবাইলৰ ইমেইল আইডি দিছোঁ, দি চেণ্ড কৰিছোঁ। এইটো আপোনালোকে পাছৱৰ্ডটো দি দিব। এইটো মোবাইলৰ যোনটো পাছৱৰ্ড হয় সেইটো পাছৱৰ্ড দি দিব আপোনালোকে। মই পাছৱৰ্ডটো দিছোঁ। ক্লিক কৰক, চিঙেমত ক্লিক কৰক। ক্লিক কৰি দিয়ে চাওক আপোনাৰ মোবাইলটো ক'ত আছে, কোনখিনিত আছে, সব ডিটেইলছ আহি গৈছে। চাওক আপোনালোকৰ মোবাইল ক'ত আছে, কোনখিনিত আছে। চাওক মোৰ এইটো মোবাইল ভিভ' 1920 হয়, 69% চাৰ্জিং আছে। আৰু এটা মোৰ মোবাইল আছে, সেইটো মোবাইল ক'ত আছে মই সেইটো চাই লওঁ। আপোনালোকে চাওক কেনেকৈ ক'ত আছে এইটো চাওক। মোৰ এইটো আৰু বেলেগ এটা মোবাইল আছে, 99% চাৰ্জ আছে। চাওক এইটো মোবাইল আপোনালোকে যদি কয় যে এইটো মোবাইল মই লক কৰি দিম, এইটো মোবাইল যদি আপোনালোকে লক কৰি দিব খোজে, লক কৰি দিব। আৰু যদি কয় যে এইটো মোবাইল য'তে যেনেকৈ থৈ দিয়ক, যদি আপোনালোকে চাইলেণ্টত কৰি থৈ দিয়ে, তথাপিও আপোনালোকে চাউণ্ডটো বজাই দিব পাৰে। মই চাওক বজাই দিছোঁ, চাইছে, এনেকুৱা কৰি আপোনালোকৰ বজাই দিব। আৰু যদি কয় ইয়াতে মই তাৰ হেণ্ডছেটটো লক কৰি দিম, ইয়াতে মাৰি দিয়ক। মাৰি দিয়া আপোনালোকে যোনটো ইয়াতে লক বুলি লিখি দিব, যোনটো নাম লিখি দিব, এইটো দি এইটো পাছৱৰ্ড মাৰিল, যিকোনো এটা পাছৱৰ্ড মাৰি দিলে ইয়াতে স্ক্ৰীণত, আৰু এইটো আপোনালোকৰ ফোন নম্বৰ মাৰি দিয়ক, যিকোনো এটা ফোন নম্বৰ মাৰি দিয়ক। দি ইয়াতে আপোনালোকে কৰিব কি, এইটো মই লিখি দিছোঁ আৰু এইটো লিখি দিলোঁ। দি এইটো ফোন নম্বৰ লিখি দি মই এইটো যদি মাৰি দিম, তাৰ মোবাইলটো লক হৈ যাব। মানে মই দেখাই দিছোঁ তাৰ মোবাইলটো যে লক হৈছে, সেইটো মোবাইল যে লক হৈছে মই আপোনালোকক দেখাই দিছোঁ। চাওক এইটো লক হৈ গৈছে। চবে আপোনালোকক কৰিব পাৰে, যে টেনশ্যন নাই। যদি আপোনালোকে যদি কয় যে তাৰ মেমৰিটি মই একেবাৰে খালী কৰি দিম ইয়াৰ পৰা, এইটো মাৰি দিয়াৰ এইটো মই নামাৰোঁ, কাৰণ সেইটো মোৰ মোবাইল আছে, চব ডিলিট হৈ যাব। ইয়াতে যদি মাৰি দিয়ে আপুনি ইয়াতে মাৰি দিয়ে যদি আপোনালোকৰ এইটোত ক্লিক কৰি দিয়ে, তাৰ মোবাইলটোৰ যিমান বস্তু আছে চবগিলা ডিলিট হৈ যাব। চ' এনেকৈ কৰি আপোনালোকৰ হেৰাই যোৱা মোবাইল বিচাৰি পোৱা যায়। চাওক মোৰ মোবাইলখিনি কোনখিনিত আছে সেইটোও চাওক, এই যে এনেকৈ দেখাই দিব। চ' চাওক মোৰ মোবাইল কোনখিনিত আছে, এইটো মোবাইল ক'ত আছে সেইটোৱে দেখাই দিব। চাওক এইটো মোবাইল ক'ত আছে সেইটোৱে দেখাই দিব। চাওক চাৰ্জিং কিমান আছে, চব ডিটেইলছে দেখাব। চ' ভিডিঅ'টো কেনেকৈ লাগিল, যদি ভাল লাগে প্লিজ কমেণ্টত জনাই দিব। থেংক ইউ বন্ধুসকল, ভিডিঅ' দেখাৰ কাৰণে ধন্যবাদ থাকিল। আপোনাৰ দিনটো শুভ হওক।